खैराबारि बियाबाव इउपिपिएल दलनि आफादगिरि प्रमद बर'आ बिसायख'थि मिरु जथुमाव बाहागो लादों। उदालगुरि जिल्लानि 30 नं खैराबारि बियाबनि खैराबारि ब्लक कमिटिनि दैदेननायाव दिनै खैराबारि सुजित नार्जारि अडिटोरियामाव खुंनाय बिसायख'थि फोसावदिंनाय मेलाव बाहागो लायो दलनि आफादगिरि प्रमद बर'आ। बिपिएफ दलआ मोनजि बियाबावबो देरहानो हानाय नङा आरो मोनसेल' मेजरिटिजों बिटिसि सरकार दागोन होननानै बुंथियो प्रमद बर'आ। इउपिपिएल दलनि आफादगिरिया बुङो दि बिपिएफआ उदालगुरि जिल्लायाव मोनसेल' मासि मोनगोन होननानै आसा खालामदों। सिंगल डिजिटत থাকিব सिंगल डिजिटर ऊपर उठिब नोवारे तेखेतসকলে আৰু তেখেতসকলৰ ক্যান্ডিডেট বিলাক চালে গম পায়। আজিৰ সময়ত ভেৰগাঁও জিলাৰ অন্তৰ্গত আপোনালোকে চাওক 5টা সমষ্টিত কোনটো জিকিব, এটাও ক্যান্ডিডেট নিজিকে। উদালগুৰি চাওক কোনটো জিকিব, ৰিহন দৈমাৰী ডাঙৰীয়াক জিকিব বুলি আশা কৰি আছে। ৰিহন দৈমাৰীটো আগতে হাৰি গল আৰু 3বাৰকৈ মন্ত্ৰী থাকি একো কাম কৰা নাই, ৰাইজেটো দেখা পাইছে। আজি উদালগুৰিত আমি বিবাহ ভৱন বনাইছো, উদালগুৰিত আমি বহুত ডেভেলপমেন্টাল কাম কৰিছো, ৰিহন দৈমাৰী ডাঙৰীয়া একোই কৰা নাই। সো উদালগুৰি জিলা হিচাপে তেখেতসকলে এটাই আশা কৰিছে ৰিহন দৈমাৰী ডাঙৰীয়া। সো ৰিহন দৈমাৰী ডাঙৰীয়া আজি আমি সাৰ্টিফিকেট তেখেতে হাৰি আছে। তামুলপুৰ জিলাত কোনো নাই, বাক্সা জিলাত কোনো নাই, চিৰাং জিলাত কোনো নাই। কোকৰাঝাৰত এজন দুজন জিকিলে জিকিব পাৰে, কিন্তু তেখেতে নিজে হাৰি আছে এই বাটিয়াবৰ গাঁৱত। প্ৰতিদ্বন্দ্বিতা কাৰো লগত নাই। ইউপিপিএলে আজিৰ তাৰিখত সেফ। সব সাইডৰ পৰা আমি হিসাব কৰি চালো যে ইউপিপিএলে এইবাৰ জিকিব, এইটো নিশ্চিত। বুটকৰ্মী সম্পৰ্কত কওক। আজি খৈৰাবাৰী যি 31 নম্বৰ পৰিষদীয় সমষ্টি, এই সমষ্টিৰ যি ব্লক কমিটিৰ বিভিন্ন শাখাৰ আমাৰ যিখিনি বিষয়ববীয়া আছিল তেওঁলোকক লৈ পিনি এটা সভা অনুষ্ঠিত হৈ গ'ল। এই সভাত আমাৰ পাৰ্টিৰ সভাপতিৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত হ'ল আৰু এই সভাৰ যোগেদি আহি থকা নিৰ্বাচনত আমি খৈৰাবাৰী সমষ্টিটো কেনেকৈ মানে বিপুল ভোটত জয়যুক্ত কৰাব লাগিব বা কৰা হ'ব আৰু সেই সম্পৰ্কত মানে বিতংভাৱে আলোচনা কৰা হৈছে। আমি আশা কৰিছোঁ আহি থকা যিটো ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি ৰাইজৰ আশীৰ্বাদ মৰম আৰু বিপুল ভোটত আমি জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ। কিমান আমাৰ 60,000 ভোট আছে আমাৰ খৈৰাবাৰীত। 60,000 ভিতৰত যদি 48,000 মান হয়তো কাষ্টিং হ'ব, সেই হিচাপে আজি তাৰিখত আমাৰ যি পেজ হেড ৰিপৰ্ট আমাৰ খৈৰাবাৰী সমষ্টিৰ, আমি আজি তাৰিখত নিৰ্বাচন হ'লে আমি 28,000তকৈ অধিক আমি ৰাইজৰ মানে ভোট পাবলৈ সক্ষম হৈ আছোঁ। সেই হিচাপে আমি আশা কৰিছোঁ নিৰ্বাচনলৈকে আমি ইয়াৰকৈ অধিক ভোট পাবলৈ সক্ষম হ'ম ৰাইজৰ।